বাংলাদেশত কি হৈছে আমিতো গমেই পাইছোঁ কেনেকৈ এজন হিন্দু মানুহক প্ৰথমে ৰাস্তাত ওলাই নি কিনে মাৰি মাৰি আধামৰা কৰিলে আৰু তাৰপিছত আধামৰা হোৱাৰ পিছত গছত ওলমাই লৈ কিনে জ্বলাই দিলে। কি ভুল কৰিছিল সেই মানুহজনে যাৰ কাৰণে তেওঁক এনেকৈ মাৰি পেলালে? আৰু আমিতো দেখি আছোঁ কেইটামান মাহৰ পৰা বাংলাদেশৰ পৰিস্থিতি একদম বেয়া, মাৰা মাৰি আন্দোলন এইবিলাকে হৈ আছে। এই সকলোবিলাক কথা এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো পাৰিলে শেষলৈ চাব আৰু পাৰিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ওঠৰ ডিচেম্বৰৰ এই ঘটনাটো দীপু চন্দ্ৰ নামৰ মানুহজনৰ বয়স মাত্ৰ 27 বছৰ আৰু সি এটা বাংলাদেশৰ কাপোৰ ফেক্টৰীত কাম কৰিছিল। অন্যদিনাৰ দৰে সেইদিনা সি কামৰ কাৰণে ওলাই গৈছিল আৰু সেইদিনা তেওঁক কামৰ পৰা দুপৰীয়া টাইমত ওলাই দিছিল কোম্পানীৰ পৰা। কাৰণ আছিল সি মুছলিম ধৰ্মৰ বিষয়ে কিবা বেয়াকৈ কৈছিল, হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামক কিবা এটা বেয়া শব্দ ইউজ কৰি কৈছিল, তাৰ কাৰণে তাক সেই কোম্পানীৰ পৰা কামৰ পৰা ওলাই দিছিল। কাৰণ বাংলাদেশততো গোটেই মানুহ মুছলিমে, সেইকাৰণে বাংলাদেশত মুছলিমৰে ৰাজ্যটো, সেইকাৰণে সি বেয়াকৈ ক'লা কিবা আৰু সেইকাৰণে ওলাই দিলে। 18 ডিচেম্বৰ বিশ্ব আৰবিক দিৱসো আছিল আৰু সেইদিনা কোম্পানীত ফাংচনো পাতিছিল আৰু সেই ফাংচনৰ মানুহক ফেক্টৰীত কাম কৰা দীপুৰ লগৰ মানুহেই ফাংচনত অহা মানুহবোৰক লগাই দিছিল যে ই আমাৰ ধৰ্মৰ বিষয়ে কিবা বেয়াকৈ কৈছে, হজৰত মহম্মদক বেয়াকৈ কৈছে আৰু কিবা এটা কৰিব লাগিল। আৰু সেই মানুহবোৰেই তেতিয়া খঙতে দীপুক এনেকৈ ৰাস্তাত ওলাই নি কিনে মাৰিলে আৰু মাৰি মাৰি আধামৰা কৰি লাষ্টত গছত ওলমাই লৈ কিনে জ্বলাই দিলে। মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে ভাবকচোন। কিবা ভুল কৰিছে মাফ কৰিব দিয়ক, কিহৰ কাৰণে এনেকৈ মানুহক মাৰি পেলাব পাৰে মানে ভাবিব নোৱাৰে। মোৰ হিচাপততো যিমান অসমত বাংলাদেশী আছে না, চবকে একদম এবাৰে কোবে উলিয়াই দিব লাগে চৰকাৰে। ভাৰতত যিমান আছে, অসমত ভাৰতত যিমান আছে না, চব বাংলাদেশী সোপা কোবে কিনে উলিয়াই দিব লাগে। মোৰ হিচাপতো চানা পোনা সোপাও উলিয়াই দিব লাগে। এই সোপাও একদম মস্ত হাৰামি, মানুহৰ প্ৰতি একদম মৰম দয়া সিহঁতৰ একদম নাই। দীপুৰ ভায়েকে কোৱা মতে দীপুৰ ফ্ল'ৰ মেনেজাৰৰ পৰা ছুপাৰভাইজাৰ হ'বৰ কাৰণে এটা এক্সাম দিছিল আৰু এই পজিশ্যনটোক লৈ কাম কৰা মানুহৰ লগত কিবা তৰ্ক বিতৰ্ক হৈছিল আৰু সেই মানুহে দীপুৰ লগত কাম কৰা একেলগৰ মানুহে ফাংচনত অহা মানুহবোৰক লগাই দিছিল যে ই ধৰ্মৰ বিৰুদ্ধে কিবা বেয়াকৈ কৈছে আৰু সেই মানুহবোৰে তেওঁক সেই খঙতে তাক সেনেকৈ মাৰি পেলালে। এই ঘটনা অকল বাংলাদেশতে হোৱা নাই, পাকিস্তানতো এনেকুৱা ঘটনা হৈছে। 17 ডিচেম্বৰ কেৰালাৰ এই ঘটনাটো চাওক। বেলেগ ৰাজ্যৰ পৰা কাম কৰিব অহা এজন মানুহক চোৰ কৰা বুলি সন্দেহ কৰিয়ে মাৰি পেলাইছে। 2020 চনৰ পালঘৰৰ ঘটনা, য'ত সাধুসকলক শিশু অপহৰণকাৰী বুলি ভাবি কিনে মাৰি পেলাইছিল। ধৰ্মৰ বিৰুদ্ধে কিবা বেয়াকৈ কোৱা বুলি বাংলাদেশৰ পুলিচে 4 দিন ধৰি বিচাৰিছিল, কিন্তু তাৰ একো প্ৰমাণে নাপালে। এনেকৈ বিনা দুখৰ মানুহ এজনক এনেকৈ মাৰি কিনে জ্বলাই দিলে। বাংলাদেশৰ কথাটো আপোনালোকে গমেই পায়, যোৱা কেইটামান মাহৰ পৰা পৰিস্থিতি একদম বেয়া হৈ আছে। আইনৰ ব্যৱস্থাও তাত একদম বহুত বেয়া, আইনৰ কথা কোনো নামানে, কাৰণ তাত স্থায়ী চৰকাৰে নাই। 18 ডিচেম্বৰৰ দিনা বাংলাদেশত এজন ছাত্ৰ নেতাৰ মৃত্যু হৈছিল। ছাত্ৰ নেতাজনৰ নাম হ'ল শ্বৰীফ ওছমান হাদি। তেওঁ মছজিদৰ পৰা নামাজ পঢ়ি ওলাই আহে, তাক কোনোবাই গুলিয়াই কিনে মাৰিছিল আৰু 4 দিন হস্পিটেলত থকাৰ পিছত 18 ডিচেম্বৰৰ দিনা তেওঁৰ মৃত্যু হৈছিল। আৰু তেতিয়াৰ পৰা বাংলাদেশে ভাৰতৰ প্ৰতি আন্দোলন কৰা আৰম্ভ কৰিলে। বাংলাদেশত আগতে যিখন শ্বেখ হাছিনাৰ চৰকাৰ আছিল আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্দোলন কৰিছিল এই ছাত্ৰ নেতাজন, আৰু শ্বেখ হাছিনা বৰ্তমানতো আমাৰ ভাৰতত পলাই আছে আৰু সেইকাৰণে সেই নেতাজনক মাৰাৰ কাৰণে আমাৰ ভাৰতে কিবা সহায় কৰা বুলি মানে এটা সন্দেহ কৰি কিনে এই বাংলাদেশে ভাৰতৰ ওপৰত প্ৰতিবাদ আৰম্ভ কৰি দিছে। বাংলাদেশৰ মানুহে ভাবি আছে এই ছাত্ৰ নেতাজনক যোনে মাৰিছে সেইবিলাক ভাৰতৰ মানুহ আৰু ভাৰতত সিহঁতে লুকাই আছে, আৰু সেই ভাবি কিনে তাৰমানে ভাৰতৰ ওপৰত প্ৰতিবাদ আৰম্ভ কৰি দিছে। আৰু প্ৰতিবাদ বৰ্তমান এনেকুৱা ভয়ংকৰ হৈ গৈছে, মানে নিউজ চেনেল দুটাকে ভাঙি পেলাইছে বাংলাদেশত, ডাঙৰ ডাঙৰ নিউজ চেনেল ভাঙি পেলাইছে আৰু ভাৰতৰ বিৰুদ্ধেও কিবা কিবি কৰি আছে। আৰু মানে বাংলাদেশৰ পৰিস্থিতি বহুত বেয়া হৈ থকাৰ কাৰণে ভাৰতে একদম বৰ্তমান বাংলাদেশৰ কাৰণে ভিজা একদম বন্ধ কৰি দিছে 21 ডিচেম্বৰত। আচল কথাটো হ'ল বাংলাদেশত বৰ্তমান স্থায়ী চৰকাৰ নাই। 12 ফেব্ৰুৱাৰী বাংলাদেশত ইলেকশ্যন হ'ব আৰু তেতিয়া কি হয় পৰিস্থিতি দেখা যাব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'ব।